গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। আজি আমি আলোচনা কৰিম এটা নতুন টপিকটো হৈছে ইংলিছ গ্ৰামাৰৰ টেন্স। এতিয়া আলোচনা কৰিম আমি টেন্স। আচলতে টেন্স মানে হৈছে কাল। আচলতে আমি যদি ভাবি চাওঁ যে মোৰ সময় আমাৰ সদায় একেই নাথাকে। আজি মই বৰ্তমান যি পজিশ্যনত আছোঁ, যি সময়ত আছোঁ, সেইটো মোৰ প্ৰেজেণ্টত আছোঁ। আৰু অতীতত যিবিলাক মোৰ হৈ গৈছে, মই খাইছিলোঁ, মই ভাত খাইছিলোঁ, মই বিদ্যালয়লৈ গৈছিলোঁ, মই পঢ়িছিলোঁ, সেইবিলাক হ'ল পাষ্টত গৈছে। আৰু ভৱিষ্যতে মোৰ যিটো হ'ব, ধৰা মোৰ সপোন এটা, মই ডক্টৰেট ডিগ্ৰী ল'ব ইচ্ছা আছে, মোৰ ডক্টৰ হ'ব ইচ্ছা আছে, মোৰ ইঞ্জিনিয়াৰ হ'ব ইচ্ছা আছে, বা ভৱিষ্যতলৈ মোৰ যি হ'ব, এই সকলোবিলাক ফিউচাৰ টেন্স হয়। তো এই তিনিটা প্ৰকাৰ, এই টেন্সৰ তিনিটা প্ৰকাৰ। এটা হ'ল প্ৰেজেণ্ট টেন্স, এটা হ'ল পাষ্ট টেন্স, এটা হ'ল ফিউচাৰ টেন্স। বন্ধু বান্ধৱীসকল, এতিয়ালৈকে আমি শিকিলোঁ টেন্সৰ তিনিটা ভাগ। প্ৰেজেণ্ট টেন্স মানে বৰ্তমান কাল, পাষ্ট টেন্স মানে অতীতকাল, ফিউচাৰ টেন্স মানে ভৱিষ্যতকাল। এতিয়া কথা হ'ল এই তিনিটা ভাগক, প্ৰতিটো ভাগকে চাৰিটাকৈ ভাগত ভগোৱা হৈছে। ধৰা প্ৰেজেণ্ট টেন্সক আৰু চাৰিটা ভাগত ভগোৱা হৈছে, পাষ্ট টেন্সক চাৰিটা ভাগত ভগোৱা হৈছে, ফিউচাৰ টেন্সক চাৰিটা ভাগত ভগোৱা হৈছে, টোটেল 12টা ভাগত ভগোৱা হৈছে। এতিয়া আহাচোন আমি সেই ভাগ তিনিটা চাওঁ। যি ভাগ চাৰিটা চাওঁ, যি ভাগ চাৰিটাই আমাৰ প্ৰতিটো টেন্সকে চাৰিটাকৈ ভাগত ভাগ কৰিছে। যিকেইটা ভাগ আমাৰ প্ৰতিটো টেন্সৰ সৈতে প্ৰযোজ্য। এতিয়া প্ৰতিটো টেন্সক চাৰিটাকৈ ভাগত ভগোৱা হৈছে। ইয়াৰ 1 নম্বৰ হ'ল ইনডিফিনিট টেন্স বা চিম্পল টেন্স। দ্বিতীয়টো হৈছে কণ্টিনিউৱাছ টেন্স। তৃতীয়টো হৈছে পাৰফেক্ট টেন্স। চতুৰ্থটো হৈছে পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। এতিয়া আমি এই চাৰিওটা ভাগ এটা এটা টেন্সৰ লগত আমি বহুৱাই পাওঁ যে প্ৰেজেণ্ট টেন্সৰ সৈতে প্ৰেজেণ্ট ইনডিফিনিট টেন্স, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, প্ৰেজেণ্ট পাৰফেক্ট টেন্স এণ্ড প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। এতিয়া আমি পাষ্টৰ সৈতে ইয়াক ব্যৱহাৰ কৰোঁ। পাষ্ট ইনডিফিনিট টেন্স, পাষ্ট কণ্টিনিউৱাছ টেন্স, পাষ্ট পাৰফেক্ট টেন্স, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। আৰু ফিউচাৰৰ লগত ব্যৱহাৰ কৰিলে ফিউচাৰ ইনডিফিনিট টেন্স, ফিউচাৰ কণ্টিনিউৱাছ টেন্স, ফিউচাৰ পাৰফেক্ট টেন্স, ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। এইকেইটা আমাৰ ভাগ। তো বন্ধু বান্ধৱীসকল, আজিলৈ আমি এইখিনিলৈকে শিকিলোঁ। ইয়াৰ নেক্সট পাৰ্টত আমি বিশেষকৈ ইয়াৰ যিবিলাক গাঁথনি আছে, ক'ত কোনটো টেন্স ব্যৱহাৰ কৰা হয়, এইবিলাক আমি অহা ক্লাছত শিকি ল'ম। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো লাইক কৰিবা আৰু নতুনকৈ কোনোবাই চেনেলটো চাইলে ছাবস্ক্ৰাইব কৰি থ'বা। ধন্যবাদ।